Hey guys, welcome back to my YouTube channel Furaholic. আৰু এবাৰ মই আছো প্ৰথমবাৰৰ বাবে এটা ইন্টাৰনেশ্যনেল ট্ৰিপত আৰু এয়া হৈছে থাইলেণ্ডত আৰু মই আছো বৰ্তমান থাইলেণ্ডৰ পাটায়াত আৰু দেখিবলৈ হৈছে মোৰ চাৰিওফালে থাইলেণ্ডৰ পাটায়াৰ পৰিৱেশ সুউচ্চ বিল্ডিং সুন্দৰ বাটপথ এখন সুন্দৰ মহানগৰ পাটায়া খুব ভাল লাগিছে খুব ধুনীয়া পৰিৱেশ আৰু মানুহবিলাকো খুব মৰম লগা ধৰণৰ গতিকে খুব এনজয় কৰি আছোঁ মই আৰু মোৰ প্ৰথম চ'ল' ট্ৰিপ হয় মই অকলে আহিছোঁ এবাৰ গতিকে চাওঁ কেনেকৈ কি হয় আৰু এয়া পাটায়াত মই এতিয়া গৈ আছোঁ সাগৰৰ পাৰলৈ পাটায়া বিচলৈ ছেকেণ্ড স্ক্ৰীণত দেখিবলৈ পাইছে সেই আগত সেইটো সাগৰ হয় সাগৰৰ পাৰ আৰু তাতে এতিয়া মই ওলাই আহিছোঁ তালৈ আৰু ইয়াত এতিয়া এই সন্ধিয়া সময়খিনি খুব সুন্দৰ হয় আৰু এয়া মই এতিয়া আহি পাই গ'লোঁ পাটায়া বিচত খুব সুন্দৰ এটা পৰিৱেশ ইয়াতে দেখিবলৈ পাইছে মোৰ চৌপাশে আৰু ৰাস্তা ইফালে এইবোৰ সুউচ্চ বিল্ডিং আৰু ইপিনে সাগৰ আৰু এইটো হৈছে বিচৰ পৰিৱেশ আৰু দেখিবলৈ পাইছে বহুত মানুহে ইয়াতে ধুনীয়াকৈ উমলি জামলি আছে সময় অতিবাহিত কৰিছে খুব ধুনীয়া এটা পৰিৱেশ খুব ভাল লাগিছে খুব মনোৰম একদম কুল এণ্ড কাম বুলি যিটো কওঁ আমি তো তেনেকুৱা পৰিৱেশ খুব ভাল লাগিছে এই পোৱালিবিলাকে কেনেকৈ সাগৰলৈ নামি আহিছে চাওকচোন চ' খুব ভাল লাগিছে খুব ধুনীয়া পৰিৱেশ একদম আৰু পাটায়া চহৰখন এই সাগৰৰ পাৰতে গঢ়লৈ উঠা দেখিবলৈ পাইছে আমাৰ মুম্বাইৰ নিচিনাই আৰু মুম্বাইৰ জুহুৰ পাৰ যেনেকৈ এনে বিল্ডিং চিল্ডিংবোৰ দেখিবলৈ পোৱা যায় ঠিক তেনেকৈ পাটায়া চিটিখনো এনেকুৱাই May ginatawag ka rin. আৰু ইয়াত এতিয়া লাহে লাহে সন্ধিয়া নামি আহিলে আৰু সন্ধিয়া পৰিৱেশটো ইয়াত খুব সুন্দৰ খুব ধুনীয়া হৈ পৰে গোটেই মানে জাক জমকতাৰে ভৰি পৰে গোটেই চহৰখন আৰু একচুৱেলি পাটায়াৰ নাইট লাইফ বুলি একচুৱেলি এটা নামো আছে বাৰু গতিকে চাওঁ কেনেকুৱা কি হয় নাইট লাইফটো অলপ এনজয় কৰোঁ এয়া ঘৰিয়ালৰ মাংস পাটায়াত এইবোৰ চব ঘৰিয়াল নাখায় কি বাৰু মানুহে চাওকচোন এবাৰ ঘৰিয়ালৰ মাংস খাব লাগে নাই ইয়াতে তাৰপিছত Let's snake.
ไม่เจ็บเลือดไม่ออกมันแค่มาเราแค่ตกใจเพราะว่าไม่รู้มันจะพุ่งมาตอนไหนเห็นไหมดูสุดยอดเลยเห็นไหมนี่วันเทงโฟโต้ไหม10 บาทมันเพอร์เซนต์เขาฝากเลยได้เหรอแหลกแม่งติดเลยപിടിച്ചോ এতিয়া এইবোৰ সাপবোৰ লৈ লৈ আপুনি ফটো উঠিলে উঠিব পাৰে তাৰ বাবে 50 মানে ঠাই ভাত দিব লাগিব আৰু এইফালে উঠিছে মুঠতে কি ক'ম আৰু আল্টিমেট লাইফ আৰু যিটো বস্তু আমি কল্পনা কৰিব নোৱাৰোঁ ভাৰততে হওক অসমতে হওক এইয়া এতিয়া ঘৰিয়ালৰ মাংস খাই আছে আপোনাৰ 200ৰ পৰা 300 400 এইবোৰ হৈছে প্ৰাইচ চ' আল্টিমেট আৰু এইবোৰ হৈছে ইয়াতে চববোৰ এইবোৰ সাগৰীয় বস্তু স্কুইড হওক কেঁকুৰা শামুক এইবোৰ আমাৰ মিছা মাছ এই কি বাৰু পিৰানহা নেকি এইবোৰ চিকেন লেগ পিচ পপকৰ্ণ চুইট কৰ্ণ বেবি কৰ্ণ এভৰিথিং নাই কি ইয়াত এইবোৰ কি আৰু কণী কণী ক্ৰেব ষ্টিক্স এইবোৰ চাওক কেনেকুৱা ডালিম ইয়াতে এই ডালিমৰ জুচ আম চাওক ইয়াতে কি প্ৰকাণ্ড প্ৰকাণ্ড আম কেজি 80 ভাত এইবোৰ কিহৰ মাংস ইমান দীঘল দীঘল মুঠতে কি ক'ম আৰু আল্টিমেট এক্সপিৰিয়েঞ্চ খুব মজা লাগিছে এই আমাৰ লোকেল ডিমা ভাজা ফ্ৰুইট মাৰ্কেট এইকেইটা কঁঠাল নে কি বা কিয় অদ্ভুত ডাঙৰ এখন আমকেইটা আল্টিমেট লাগিছে দেখি বম আম নহয় ইয়াতে এইবোৰ চাওকচোন কেনেকুৱা কি মস্ত আম এইবোৰ কি ধুনীয়া পেক কৰি দিছে কঁঠাল ৰবাব টেঙা এই আম এইটো মিক্স ফ্ৰুইট নাৰিকল আপেল What's this? Durian. What? Durian. Kulian. এইটো কিবা কুলিয়ান নামৰ ফ্ৰুইট এইবোৰ আমৰ ৰং আল্টিমেট আৰু ইয়াতে যিবোৰ ভাড়া মৰা গাড়ী এইবোৰৰ পিছফালে মানুহবিলাক বহি যায় আমাৰ যেনেকৈ মানে মেজিক চেজিক থাকে ন ইয়াতে এইবিলাক নাই ইয়াতে এই পিছফালে মানুহ বহিছে এনেকৈয়ে গৈছে সিহঁতৰ যাতায়াতৰ সুবিধা এইটো বম মেকুৰী দেই এইখন এৰোপ্লেন খাৰা কৰি থৈছে দেখাই নাছিলোঁ মই এইফালে টিভি হৈছে চাওকচোন সঁচা এৰোপ্লেন হয় বয়িং 787 চাওক কি মস্ত ডুৱেল ডেকাৰ এৰোপ্লেন এখন ইয়াতে খাৰা কৰি থৈছে এইখন চাওক কি আল্টিমেট চিটি দেই এইখন সঁচাকৈ মানিছোঁ আৰু ইয়াতে খাৰা কৰি থৈ দিছে এৰোপ্লেনখন তাৰ তলত এয়া এইটো লেণ্ডিং গিয়াৰ এই তলত এনেদৰে এয়াৰপৰ্টতো এৰোপ্লেনৰ ওচৰত যাবই নিদিয়ে এনেকৈ এইখন অৰিজিনেল এৰোপ্লেন হয় এইখন চাওক
কি যে মাথা মাৰে নহয় সঁচাকৈ দেই। এইনো টাউনৰ মাজমজিয়াত কেনেকৈ এৰোপ্লেন এখন খাৰা কৰি দিছে। এয়াই হৈছে পাটায়া, এয়াই হৈছে বেংকক, থাইলেণ্ড। আল্টিমেট মুঠতে আল্টিমেট আৰু টি-চাৰ্ট। চ' এইটো মোৰ লাইফৰ ফাৰ্ষ্ট চ'ল' ট্ৰিপ হয়, তাকো ফাৰ্ষ্ট চ'ল' ট্ৰিপ, ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ। আৰু মই এনেকৈ অকলে অনাই বনাই ঘূৰি ফুৰি আছোঁ। ভয়টো লগা নাই, কিন্তু অলপ কিবা বেলেগ টাইপৰ মানে বেলেগ এক্সাইটমেণ্ট কিছুমান হৈ আছে। আগে পিছে কেতিয়াও নেদেখা, কেতিয়া হেৰি নকৰা বস্তুবিলাক দেখা পাইছোঁ। আৰু এইবোৰ মানে খুব আল্টিমেট লাইফ আৰু বিন্দাছ এনজয় কৰে। ৰাতি বুলি দিন বুলি ৰাতি বুলি একো কথা নাই। তাৰপিছত আকৌ ইয়ালৈ মই কালি আহিম। ইয়াতে এটা শ্ব' হয় আলকাজাৰ শ্ব' বুলি, তো মই কালি ইয়ালৈ আহিম। গতিকে কালি মই আলকাজাৰ শ্ব'টো দেখুৱাম বাৰু। বাকী আজি আৰু একো নাই, আজি মই ফুল্লি অকলে, মানে কোনো মোৰ লগত গাইড নাই, একো নাই, মোক কোনেও গাইড কৰিবলৈ নাই। মই গুগল মেপৰ ইউজ কৰিছোঁ, কৰি পেলাই ক'ত কেনেকৈ বাৰু ঘূৰি ফুৰিছোঁ। সেই 6 বজাতে ওলাই আহি এতিয়া 10 বাজিবলৈ হ'ল অলম'ষ্ট। তো তেনেকুৱা আৰু আল্টিমেট লাইফ, খুব ভাল লাগিছে। তো মানুহবিলাক মানে একদম ডিফাৰেণ্ট আৰু আমাতকৈতো বহুতেই বেছি ডিফাৰেণ্ট। আৰু ৰাতি বহুত দীঘলীয়া ইয়াতে। এইবোৰ মাছাজ চেণ্টাৰ, ইয়াতে মাছাজ ল'ব পাৰে, ফুট মাছাজ, হেড মাছাজ, ফুল বডি মাছাজ, যি যেনেকৈ লাগে এইবোৰ মানুহে মাছাজ কৰি দিব। এয়া দেখিছে। ইয়াতে এটা বস্তু ভাল লাগিছে, আমাৰ ভাৰতীয় কিন্তু যথেষ্ট আধিপত্য আছে। ধৰক মানে আমাৰ মানে কি আৰু ভাৰতীয় ৰেষ্টুৰেণ্টেই হওক, হোটেলেই হওক, বা মানে ঘূৰি ফুৰিলে সিহঁতৰ ভাষাটোৰ পিছত আমাৰ হিন্দী ভাষাটোৱে শুনা পোৱা যায় আৰু। গতিকে অকণো অসুবিধা নাই। ইনফেক্ট কিছুমান ড্ৰাইভাৰো আমাৰ ইণ্ডিয়ান ড্ৰাইভাৰ আছে। মই য'ত ইণ্ডিয়ান থালি খাবলৈ গ'লোঁ, তো তাতে ভাত খাই থাকোঁতে গম পালোঁ লাষ্টত তেওঁ গুৱাহাটীৰে ওলাই থাকিল। তেওঁ অসমীয়া ক'ব নোৱাৰে বেলেগ কথা, কিন্তু তেওঁ মানে আমাৰ গুৱাহাটী অসমৰ পৰা বিলং কৰে। কিন্তু ইয়াত অহা তেওঁলোকৰ 30 বছৰমান হৈ গ'ল অলৰেডি, মানে ইয়াতে ছেট তেওঁলোক ভালকৈ। গতিকে সেই বস্তুটো ভাল লাগিছে, একদম অসুবিধা নাই মানে ভাৰতীয় মানুহৰ কাৰণে। একচুৱেলি দিয়কচোন, ঘৰৰ পৰা আহিলে অকলে যাম, এঠাইলৈ যাম, ভয়টো ডেফিনেটলি লাগে। কিন্তু এতিয়া ওলাই আহি দেখিলোঁ আচলতে নহয়, মই যদি মানে কোনো পেকেজ নোলোৱাকৈ কোনো এজেঞ্চিৰ থ্ৰু কৰিলে নাহিলোঁ হয়, তেতিয়া মানে একদম সহজ আৰু আহি পোৱাৰ পিছতহে বস্তুবোৰ উপলব্ধি হয়। খুবেই ধুনীয়া আৰু মানে। ইয়াতে একদম ৰাস্তা ঘাটে এৰোপ্লেনো ইহঁতৰ তাত। তেতিয়া এখন দেখিলোঁ মস্ত এই বজাৰখনত, আৰু এতিয়া এইখন চিটিৰ সোঁমাজত। এই ফৰ্চুনাৰ টেক্সি ইয়াত। এইখন এৰোপ্লেন টাৰ্মিনেল 21 বুলি। আৰু এইখন মোৰ সন্মুখত এইখন হোটেল, কি প্ৰকাণ্ড হোটেল, গ্ৰেণ্ড চেণ্ট্ৰেল পইণ্ট। এইটো এতিয়া আমাৰ তাতে থকা হ'লে পাটায়া চাৰিআলি বুলি ক'লে হয়, ইয়াতে কি বুলি কয় নাজানো। চাৰি মানে একচুৱেলি 1 2 3 4 5, পাটায়া পাঁচআলি হ'ব। তাৰপিছত আৰু সেই তাৰ মাজতে এইখন আমাৰ ভাৰতীয় পতাকা, বেলেগ বেলেগ পতাকাৰ লগতে। ভাল লাগে ন বেলেগৰ দেশতো নিজৰ বস্তুবোৰ দেখা পালে।
তাতে যেতিয়া নিজৰ দেশৰ পতাকাখনে উৰি থাকিব তেতিয়া আৰু মনটো ভাল লাগি যায়। এই তাতে পাৰ্টি কৰি আছে মানুহবোৰে। ৰ'ব মই ওচৰৰ পৰা গৈ দেখুৱাই আছোঁ। ফুল পাৰ্টি মুড অন, একদম ফুল পাৰ্টি মুড অন। মাৰুতি সুজুকি ছুইফ্ট ইয়াতো চলে মানে ছুইফ্ট। চ' ঘূৰি ঘূৰি আহিলোঁ হ'ল আৰু প্ৰায় মোটামুটি গোটেইখিনি চালোঁ আৰু এতিয়া মই মোৰ ৰুমলৈ গৈ আছোঁ। আৰু মোৰ ৰুম মানে মোৰ হোটেলখন যিপিনে আছে সিপিনে ইমান বাৰু উৎপতীয়া মানে হুলস্থুলীয়া পৰিৱেশটো নাই। সিটোফালে মানে বিচৰ ফালে যিমান আছে পাটায়া বিচৰ ফালে ইফালে বাৰু বহুতখিনি শান্তি। ইফালে তেনেকুৱা ধৰণৰ বহুত হেৰি নাই বাৰু, চিঞৰ বাখৰ নাই দেখিবই পাইছে। প্ৰায় মানে বন্ধ হোৱাৰ নিচিনা হৈছে আৰু ইপিনে। কিন্তু আমাৰ তাতে পাটায়া বিচৰ ফালে বহুত বেছি। হেল্ল', এটা বাটে ঘাটে ছোৱালীয়ে মাতেও ফালে এতিয়া এইবিলাক বাৰত মানুহবিলাক নাচি আছে, চেনেহা বাৰ। এইবোৰ বাৰটেণ্ডাৰ, বাৰ ডান্সাৰ। So this is nightlife of Pattaya. কাইলৈ পৰহিলৈ বেংককত যাম, তাতে বা কেনেকুৱা, কিন্তু পাটায়াৰ নিচিনা নহয় চাগে। আৰু পাটায়া গোটেই চিটিখনৰ মই এটা বস্তু আচৰিত হ'লোঁ, ইমান মস্ত চিটি, মই আচৰিতভাৱে এটা পুলিচ দেখা নাপালোঁ। মই ইয়াত পাটায়া পুলিচ কেনেকুৱা ক'ত কেনেকৈ থাকিল দেখা নাপালোঁ। ট্ৰেফিকৰ কোনো কথা নাই, ধুনীয়াকৈ ট্ৰেফিক লাইট জ্বলাই মানুহবিলাক নিয়ম পালন কৰে বাছ। জেব্ৰা ক্ৰচিং আছে, মানুহ জেব্ৰা ক্ৰচিং দি পাৰ হৈছে। মানে কোনো ঠাইতে মই পুলিচ দেখাই নাপালোঁ। কি ট্ৰেফিক পইণ্ট হওক, কি কিবা বোলে মাৰ্কেট প্লেচ হওক, আচৰিত কথা। কিন্তু ইমান মানে মানুহবিলাক চিজিল, গতিকে সঁচা এনেকৈও মানুহ চলিব পাৰে য'ত নেকি কিনো ক'ম আৰু জানে। আৰু অৱশেষত গোটেই সন্ধ্যাটো সামৰি মেলি মই মোৰ হোটেললৈ ঘূৰি আহিলোঁ। এইখনে মোৰ হোটেল গল্ডেন টুলিপ। মোৰ ইয়াতে কোনোবাটো ৰুম, ইফালৰ পৰা ধৰিব নোৱাৰি, ভিতৰত সোমালেহে গম পাম মই। এতিয়া ৰুমত সোমাই আজিৰ ভিডিঅ'টোৰ মুখনি মাৰি আছোঁ। আৰু এইটো হৈছে মোৰ ৰুম 505। ৰুমটো পৰিপাটি কৰি থৈ গৈছোঁ দেই, পৰিপাটি কৰি থৈ গৈছোঁ দেই মই তেতিয়াই। এতিয়া এইবিলাক গুৰুত্ব নিদিওঁ, ল'ৰা মানুহৰ ৰুম। গতিকে সেইটোৱে ৰুমটো। আৰু এইটো বেলকনি ভিউ আছে। আৰু এয়া মোৰ ৰুমৰ বেলকনি ভিউ। খুব সুন্দৰ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। টাটা, বাই বাই, লগ পাম এই গোটেইকেইদিন। চ' টিল দেন, বাই বাই।